নমস্কাৰ প্ৰথমতে খতম জনাইছোঁ আসাম লাৰ্ণ ষ্টাডি ইউটিউব চেনেলটোলৈ বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টোত আলোচনা কৰিম ভাৰতৰ কেইটামান ইম্পৰ্টেণ্ট জিকেৰ বিষয়ে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে ৰাষ্ট্ৰীয় পতাকাৰ দৈৰ্ঘ্য আৰু প্ৰস্থৰ অনুপাত কিমান ইয়াৰ এনসাৰটো হৈছে অপশ্যন সি 3:2 নেক্সট কুৱেশ্যনটো হ'ল জাতীয় পতাকাৰ তিৰংগাৰ বগা ৰেখাই কি সূচায় ইয়াৰ এনসাৰটো হ'ল অপশ্যন সি শান্তি আৰু সত্য নেক্সট কুৱেশ্যন হ'ল ভাৰতীয় পতাকাৰ সেউজীয়া ৰঙে কি প্ৰতিনিধিত্ব কৰে হোৱাট ডাজ দ্য গ্ৰীণ কালাৰ অফ দ্য নেশ্যনেল ফ্লেগ ৰিপ্ৰেজেণ্ট ইয়াৰ এনসাৰটো হৈছে অপশ্যন বি গ্ৰোথ এণ্ড ফাৰ্টিলিটি বৃদ্ধি আৰু উৰ্বৰতা নেক্সট কুৱেশ্যনটো হৈছে জাতীয় পতাকাৰ তিৰংগা চকাত কিমান স্পক আছে ইয়াৰ এনসাৰটো হ'ল অপশ্যন সি 24 ডাল নেক্সট কুৱেশ্যনটো হ'ল ভাৰতীয় সংবিধান সভাই ভাৰতীয় ৰাষ্ট্ৰীয় পতাকাক ডিজাইন গ্ৰহণ কৰিছিল ইয়াৰ এনসাৰটো হ'ল অপশ্যন এ 22 জুলাই 1947 চনত নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইজ দ্য নেশ্যনেল বাৰ্ড অফ ইণ্ডিয়া ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষীটো কি ইয়াৰ এনসাৰটো হৈছে অপশ্যন বি পিকক নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য নেশ্যনেল এন্থম অফ ইণ্ডিয়া ভাৰতৰ জাতীয় সংগীত কি ভাৰতৰ জাতীয় সংগীত হৈছে ইয়াৰ এনসাৰটো হ'ল অপশ্যন বি জনগণ মন নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইজ দ্য নেশ্যনেল ৰিভাৰ অফ ইণ্ডিয়া ভাৰতৰ জাতীয় নদী কোনখন ইয়াৰ এনসাৰটো হ'ল অপশ্যন ডি গংগা নদী হৈছে ভাৰতৰ জাতীয় নদী নেক্সট কুৱেশ্যনটো হ'ল হোৱাট ইজ দ্য নেশ্যনেল ছং অফ ইণ্ডিয়া ভাৰতৰ জাতীয় গীত কি ভাৰতৰ জাতীয় গীত হৈছে ইয়াৰ অপশ্যনটো হৈছে অপশ্যন বি জনগণ মন নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ জাতীয় গীত কি ভাৰতৰ জাতীয় গীত হৈছে অপশ্যন এ বন্দে মাতৰম হৈছে ভাৰতৰ জাতীয় গীত নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাদাৰ অফ ইণ্ডিয়ান চিনেমা ভাৰতৰ চিনেমাৰ চলচ্চিত্ৰৰ পিতৃ কোন আছিল ইয়াৰ এনসাৰটো হৈছে অপশ্যন বি দাদা চাহেব ফাল্কে নেক্সট কুৱেশ্যনটো হৈছে জেনাৰেল হু ষ্টাৰ্টেড দ্য ডাক ছিষ্টেম ইন ইণ্ডিয়া ভাৰতৰ ডাক ব্যৱস্থা আৰম্ভ কৰা ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল কোন আছিল ইয়াৰ এনসাৰটো হ'ল অপশ্যন এ লৰ্ড ডেলহাউচি আছিল ভাৰতত ডাক ব্যৱস্থা আৰম্ভ কৰা ব্ৰিটিছ গভৰ্ণৰ নেক্সট কুৱেশ্যনটো হৈছে ইজ এডুকেশ্যন ইন ইণ্ডিয়া এ ভাৰতত শিক্ষা কি ভাৰতত শিক্ষা হৈছে ইয়াৰ এনসাৰটো হৈছে অপশ্যন ডি ফাণ্ডামেণ্টেল ৰাইটছ মৌলিক অধিকাৰ নেক্সট কুৱেশ্যনটো হৈছে হোৱেন ৱাজ দ্য নেশ্যনেল ফ্লেগ ৰুল অফ ইণ্ডিয়া ইমপ্লিমেণ্টেড ভাৰতত ৰাষ্ট্ৰীয় পতাকা শাসন কেতিয়া কাৰ্যকৰী কৰা হৈছিল ইয়াৰ এনসাৰটো হৈছে অপশ্যন চি 2002 চনত নেক্সট কুৱেশ্যনটো হৈছে হুইচ ৰিভাৰ ইজ কল্ড গংগা অফ চাউথ ইণ্ডিয়া কোনখন নদীক দক্ষিণ ভাৰতৰ গংগা বুলি কোৱা হয় ইয়াৰ এনসাৰটো হৈছে অপশ্যন চি গোদাবৰী নদী নেক্সট কুৱেশ্যনটো হৈছে যাক ভাৰতত বষ্টন বুলি কোৱা হয় হুইচ ইজ কল্ড দ্য বষ্টন অফ ইণ্ডিয়া ইয়াৰ এনসাৰটো হ'ল অপশ্যন এ আহমেদাবাদক ভাৰতৰ বষ্টন বুলি কোৱা হয় বন্ধুসকল ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব